পুৰা এখন সাইড কৰিলোঁ। হেল্ল' গাইজ, গুড মৰ্ণিং। আৰু আমাৰ বঙাইগাঁৱততো একেবাৰে 3 দিন ধৰি একদম বৰষুণ। আপোনালোকৰ জেগাত কেনেকুৱা, বৰষুণ দিছে নে কি জনাব কমেণ্টত। আৰু বৰষুণৰ কাৰণে পুখুৰীটো খালী আছিল যেনিবা, এইটো শুকাই গৈছিল, এইটো ভৰি গ'ল। আৰু মানে কি হ'ল, এই ইয়াতে বেঙেনাৰ যিবিলাক পুলি আছে তাতে এইবোৰ পূৰা পানী জমা লাগি গ'ল, এইটো বাচি এনেকুৱাই আৰু ধুনীয়া লগা হয় যেতিয়া বৰষুণ দিয়ে। আমাৰ এই ইয়াৰ পৰা এই একদম পাহাৰ, খেতি পথাৰ পিনে এই তাতে এটা বিল্ডিং হৈ আছে, এইটো মাজত ছাতিটো লৈ আছোঁ, মানে বৰষুণ দি আছে এতিয়া অলপকৈ। এই যে বতৰ একেবাৰে পূৰা মেঘ আজি ধৰিব পৰা নাই, চাগে বৰষুণটো অলপকৈ পৰি থাকিব এইকেইদিন। মানে এনেকুৱা লাগিছে বাৰিষাৰ বতৰ, আৰু এনেকুৱা আগন্তীয়াক বাৰিষাৰ বতৰ নিচিনা লাগিছে। আৰু এতিয়া আহিলোঁ ফ্ৰণ্ট ছাইডত, সেইটো আছিল বেক ছাইডত। ফ্ৰণ্ট ছাইডত এনেকুৱা এইবোৰ মানে চব হৈ গৈছে, খেতি কৰিব লাগিব। আৰু অলপ পিছতে মানে ইমান ধাৰাসাৰ বৰষুণতে শিলাবৃষ্টি হৈ গ'ল। আৰু ইয়াত চাব পাৰে মই চাইকেল লৈ ওলাইছোঁ, বৰষুণ মানে বতৰ মানে খুবেই বেয়া, একদম চাব পাৰে ওপৰত পূৰা একদম জিলিকাই আছে। তাৰপিছত মই এনেকৈ চাইকেল লৈ ওলালোঁ, অকণমান বজাৰত গৈছিলোঁ, যিহেতু বৰষুণৰ বতৰ সেইকাৰণে চাইকেলকে লৈ ওলালোঁ, অকণমান বজাৰ থজাৰ কৰি গৈ আছোঁ এতিয়া। তো আজি নেক্সট ডে, ৰাতিপুৱা ওলাইছোঁ, একেবাৰে ঠাণ্ডা হাফ পেণ্ট পিন্ধি ওলাইছোঁ, জোতা আৰু জেকেট। ৰাতিপুৱা এনেকৈ চাইকেল লৈ ওলাইছোঁ আৰু যাম এইটো ৰাস্তাৰে চাইকেলিং কৰিম পূৰা একদম ঠাণ্ডা। এতিয়া বাজিছে 7:30 বাজিছে, কিন্তু এনেকুৱা লাগিছে 5টামান বাজিছে। মানে একদম বতৰটো সেমেকা, বৰষুণে দিব নেকি। আৰু এই ঠাণ্ডা বতৰত মানে এনেকুৱা বৰষুণ দি থাকিলে উঠিব মন নাযায়। মানে ভাবিলোঁ নুঠিমেই নেকি, পিছত আৰু ভাবিলোঁ নহওঁ আৰু উঠি গ'লোঁ। উঠি কিনে চাইকেলটো লৈ ওলালোঁ পূৰা। এতিয়া হ'ব একদম চাইকেলিং, 5 কিলোমিটাৰমান চাইকেলিং কৰিব লাগিব এতিয়া। না গাড়ী আছে না কি, বঢ়িয়া একদম শান্তি, চৰাইৰ মাত অকল শুনা পাই আছোঁ, একদম মজা। ৰাতিপুৱা উঠিলে মনটো বহুত ভাল লাগে আৰু চাইকেলখনৰ এই মডগাৰ্ডটো লগাই লৈছোঁ, আগফালে লগাই লৈছোঁ, পিছফালে লগাই লৈছোঁ। মানে বৰষুণৰ দিন না, এই চাইকেলটো চলালে এই পিছফালেদি আৰু আগফালেদি পানী চানী থাকিলে, কাদো থাকিলে চিটকি যায়, তাৰ কাৰণে লগাই লৈছোঁ এইটো। শুকান দিন আহিলে আৰু খুলি থ'ব লাগিব। এইটো ইয়াতে থৈ দিম, চাইকেলটো তলা মাৰি থৈ দিম। আৰু ইয়াতে আমাৰ ফিল্ডৰ ইয়াতে এটা অ'পেন জিম খুলিছে। এই অ'পেন জিমতে আজি সোমাই চাওঁ কি আছে কি নাই। নতুনকৈ এইটো মানে এই যোৱাকালি হ'ল, উদ্বোধনী হ'ল নতুনকৈ। এইটো ইয়াতে কি ইকুইপমেণ্টছ আছে এবাৰ চাই ল'ম। এইবোৰ মানে এই ফ্ৰী হেণ্ডৰ কাৰণে ভাল, আৰু এই ৰানিং কৰাৰ আগতে এইবিলাক বডিটো ফ্ৰী কৰিবৰ কাৰণে ভাল। আৰু এইটো মই চাইক্লিংটো কৰি আছোঁ, এইটো পূৰা একদম পূৰা গৰম উঠি গ'ল, বডিটো পূৰা স্পীডত কৰি আছোঁ। ঠিকে আছে, এইবোৰ পূৰা ভালে, আৰু এইবোৰ ইয়াতে কৰিব পাৰিব চবে। তো এক্সাৰচাইজ হৈ গ'ল, ইয়াৰ পৰা ওলাম এতিয়া এই ফিল্ডৰ পৰা। তো ওলাম এতিয়া, চাইকেলখন লৈ যাম। আহিলোঁ তাৰে পৰা, আৰু এই যে আমাৰ এই সৰু ছাগলী হৈছে, আৰু মানে অলপ দুখ পাইছে, তাৰ কাৰণে ইয়াৰ মাকৰ লগত গাখীৰ খুৱাব লৈ যাই আছোঁ। এয়া আমাৰ ঘৰৰে বিলাহীবোৰ চাব পাৰে, ইমানবিলাক বিলাহী হৈছে, মানে এইবিলাক এনেই পচি যাব। তো সেইকাৰণে বৰ্তমান আৰু এই বেঙেনাও আছে, এইবোৰ মানে বজাৰত, এই আমাৰ ওচৰতে বজাৰ আছে, তাতে বেছি দিব লাগিব। তো এতিয়া গৈ আছোঁ, এই শাকবোৰ লৈ গৈ আছোঁ, অকণমান
শাকবোৰ নহ'লে এনে বেয়া হৈ যাব। তো ইয়াতে মাছৰ বজাৰ হয়, এই ওচৰতে আমাৰ ঘৰৰ ওচৰতে দ্বিতীয় অফিচৰ সন্মুখত। আৰু ইয়াতে চব্জিবোৰ আনিছোঁ বেচিবৰ কাৰণে, আমাৰ ফাদাৰে মানে বেচিব এইটো। তো গাইজ ৰেডি মই ওলালোঁ একেবাৰে ড্ৰেছ কৰি মানে ৰাতিপুৱা ওলালোঁ। এতিয়া যাই আছোঁ মই অফিচলৈ, ডিউটিত যাই আছোঁ এনেকৈ। মানে মোৰ দেৰি হৈ গ'ল আজি বহুত, এতিয়া ৰাস্তাই হ'ব আৰু যোৱাতে মোটামুটি 10:45 বহুত দেৰি হ'ল। তেল সোমাই ল'লোঁ আৰু দেখাই আছে 127 কিলোমিটাৰ। বঢ়িয়া, পূৰা ঘূৰি থাকিম এতিয়া। তো গাইজ আহি পালোঁ অফিচত, এতিয়া কামত লাগি গ'লোঁ। এয়া আছে চবে, এই গাড়ীখন ওলাব লাগিব এতিয়া। একদম গাড়ীবিলাক জামত ফাঁচি গৈছে, এইখন গাড়ী ওলাম। এই চব গাড়ী চাইড কৰিম মই এতিয়া। তো গাইজ এতিয়া মই প্ৰফেচনেল ড্ৰাইভাৰ আজি, পূৰা একদম চব গাড়ী চাইড কৰি এই গাড়ীখন ওলাম। এইখন ইভিখন মানে চাৰ্জ দিব লাগে আজি, চাৰ্জ দিব লৈ যাম। ইয়াতে নহয়, চাৰ্জ দিব অলপ আগত লৈ যাব লাগিব। এইটোৱে প্ৰব্লেম আৰু ইলেক্ট্ৰিক গাড়ী। এখন চাইড কৰিলোঁ। তো গাইজ গাড়ীখন ওলাই ল'লোঁ, এনেকৈ গৈ আছোঁ এতিয়া। এই তাৰ পৰা ওলালোঁ। তো ইয়াতে এইটো চাৰ্জিং ষ্টেচন আছে, এইটো পূৰা একদম ফাষ্ট চাৰ্জিং হয়, একদম 1 ঘণ্টাত চাৰ্জ হৈ গ'ল। ফুল চাৰ্জ না, 98% হ'ল। 275 কিলোমিটাৰ হ'ব, যাব পাৰিম মজাকৈ। এতিয়া আমি দুইজনে যাম। আৰু আজি এইখিনি আছিল ভিডিঅ'ত লগ পাম আকৌ। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। টিল দেন বাই বাই।